মোৰ স্বামী দেৱতাৰ খুব টেলেণ্ট আছে চক গাইজ গাইজ বয়া দিনৰো এটা সীমা থাকে গম পাইছি না চব কৰোৱে তিৰিটোৰ কাৰণে ভাত আঞ্জা বনং কষ্ট নেদং আজি আৰু যাই থৈ হাই এইডাল আনছি মেহেন্দি আঁকি দিব লাগে বোলে গাইজ চকচোন কেনে জ্বালা দিছে ভাজ লাগি পৰি আছে দৈন্তাটা হয় মেহেন্দি আঁকি দিব লাগে মোক খাই ফেলছে কলজা ৰ'বচোন চেষ্টা কৰি চাং কি আঁকবা পাৰোঁ এটা কিবা এটা ডেমো এটা দিছে কৈছে এইটো চাই আঁকা এইটো ডিজাইন মোবাইলত উলিয়াই দিছে দি পেলাই কৈছে এইটো আঁকি দে মোক মই বোলো প্ৰাকৃতিক দৃশ্য এখন আঁকি দাং দা পাছ আৰু এই দূৰৰ ইংগে গাছ চাছ নদী বাৰু সৰুতে আঁকছিলো প্ৰাকৃতিক দৃশ্য চাং ৰ'বচোন চেষ্টা কৰি শেষ কৰি ফেলছে গাইজ চাং চেষ্টা কৰি কিমান দূৰ পাৰোঁ মোৰো কেপাচিটি কিমান চাওঁ মই নৰা কাম পৃথিৱীত একোৱে ফাইনেল ৰিজাল্ট আপোনালোক আউটপুটটো লাষ্টত দেখি আছোঁ চাই থাকোঁ গাইজ অকল আঞ্জা বনাই নহয় এখন হাতত বহুত কিবা কিবি যাদু আছে গাইজ ফাৰ্ষ্ট গাইজ মই এইটো আঁকিম গাইজ চাই থাকোঁ কাৰোবাক যদি বিয়াত মেহেন্দি চেহেন্দি আঁকি দিব লাগে ডিএম কৰিব মোক মই যাব নোৱাৰোঁ কিয় মই মানুহ পঠাই দিম ন ঠিকাত ল'ম প্ৰথম দেখছি গাইজ এই ফুলটো আৰম্ভণি ফুলটোৱে কিমান ধুনীয়াকৈ মই এটা মোলায়ম কাট এটা দিছোঁ এটা তোমাৰ হাতখন কাটি ইমান ডাঙৰ কাপোৰ কাট কুট কৰিম না আমি চক গাইজ চক মেহেন্দি আঁকা মানে নহয় এতিয়া কথাটো কি হৈছে না কলমেদি কিয় আঁকি লৈছোঁ মানে এতিয়া মোৰ ধৰি লওক প্ৰেক্টিচটো সিমান নাই না এতিয়া সৰুতে ছবি আঁকিছিলোঁ কিবা আঁকিছিলোঁ এতিয়া কিমান বছৰ হ'ল কোনো আৰ্টৰ লগত কোনো মানে লিংকে নাই হয় না নহয় এটা বস্তু নতুনকৈ এটা কৰাৰ লগে লগে মোৰ সাহস আছে কিন্তু মনৰ এটা বিশ্বাস আছে যে মই আঁকবা পাৰিম হয়তো সিমান এটা ভাল নহ'ব পাৰে কিন্তু ভাল হ'ব আৰু এতিয়া তুমি ভাল হৈছে না নাই হয় মুন তুমি যে মোক মেহেন্দি আঁকি দিছ এতিয়া এই ভিডিঅ'টো যদি তুমি আপলোড দ তোমাক কিন্তু কিছুমানে ক'ব কি তিৰি মানুহ আপিচলিৰ কাম কৰি আছা তই তোমাক কিন্তু সেনেকৈ ক'ব মোক ক'লি কওক আৰু কি উপায় নাই আৰু এতিয়া মই ভিডিঅ'টো বনাইছোঁ ছ'চিয়েল মিডিয়াত আপলোড দিম হয় না নহয় এতিয়া ভাড়া ৰুমত আছোঁ নাংমান সৰু এই গুমটিহান ৰুমটোত আছোঁ এতিয়া ৰুমত ডিউটিৰ পৰা আহিছোঁ একো কাম নাই ঘুমাইছোঁ খাইছোঁ অলপমান তোমাক সহায় কৰিছোঁ তুমি মোক সহায় কৰি দিছ ধৰা ধৰিকৈ কৰি থাকিব লাগিব ঘৰত থাকিলে এটা বেলেগ কথা আজিৰ বহুত কাম থাকে এতিয়া মই যদি তিৰিটোক সহায় নকৰোঁ নামান কামত ধৰা ধৰি কৰি নাযাওঁ মোক যদি তুমি নকৰা কোনে কাক কৰিব সেনা নহয় সেইকাৰণে সহায় কৰি মাজেদিয়ে দিনটো পাৰ কৰিব লাগিব আমি সেনা নহয় সেইটোৱে কথা এতিয়া মানুহে এতিয়া ক'ত বহুত কথা ক'ব মানে ভালো কৈ বেয়াও কৈ মানুহে ক'ব এই বিয়াত গেলি কাজত গেলে জিংকে মানুহবিলাকৰ কিছুমান মানুহৰ যিমান মাছ মাংস তোমাৰ ভাল চব্জি নিদিয়ক কিয় মানুহবিলাকৰ প্ৰব্লেমটো হৈছে কি কাৰোবাৰ জ্বালা কম হয় কাৰোবাৰ নিমখ কম হয় তো মানুহক তুমি সন্তুষ্ট কৰি শেষ কৰিব নোৱাৰা পৃথিৱীত কেতিয়াও সেইকাৰণে নিজৰ কাম সদায় নিজে কৰি থাকা বাকী দুনিয়া ভাৰমে যায় তুমি ভালকৈ কাম কৰি থাকা তুমি ভালে আপোন ভালে জগত ভাল বুলি এষাৰ কথা আছে ন সেইটোৱে কথা মানুহে কি কয় মতলব নাই তুমি ভিডিঅ' বনাইছ ছ'চিয়েল মিডিয়াত আপলোড দিয়া বাছ সেই কথা গাইজ ফাইনেল আপলোড হোৱাই বাৰু ফাইনেল হোৱাই দেখি আছোঁ আৰু একদম লাষ্টত থোৱা হোৱাৰ পিছত আৰু ভালকৈ দেখাম স্বামী দেৱতাৰ টেলেণ্ট মোৰ স্বামী দেৱতাৰ খুব টেলেণ্ট আছে কুটকৈ ভৰা হোৱা বুলি বেছি কুটকৈ মানে জাগা নাই তাৰমানে এতিয়া সেইকাৰণে মই লেট্ৰিঙক যোৱা বাদ দিছোঁ গাই ঘপককৈ ওলাই গুচি যাব টেলেণ্টখিনি বৰ বেয়া হ'ব কি দিন আহিছে কি দিন দেখা পাইছোঁ বিয়া পাতি এনে দিনো দেখা পাব লগা হৈছে গাইজ ভাবকচোন আপোনালোকে ভাবক মোৰ নিচিনা চাগে হাজবেণ্ড নাই চাগে বেছি মৰম কৰে কি হয় বহুত থাকে ভাল নেকি বাপ মই টকা পইচা দি এতিয়া ভৰ্তি পাই নহয় মই ক'ত ৰাখোঁ এতিয়া পইচাগিলা বিয়া ওলাইছোঁ ইমান ভাগ্য ভাল মোৰ কিমান টকা জানো না দিবা লাগিব এতিয়া তুমি 500 টকা দিবা চব ফাইনেল আউটপুটটো দেখি দাম ৰ'বা এতিয়া দেখা ফাইনেল আউটপুট আৰু ধুনীয়া হ'ব ৰাতিপুৱালৈকে আৰু ধুনীয়া হ'ব জানিছোঁ মানে আৰু কি আৰু সেই আৰু যি অলপ চলপ হ'ব দে কি আৰু ভাল লাগে হাজবেণ্ড বিলাক লাগে হাজবেণ্ড চাৰিওফালৰ পৰা বাকত